রৌদ্র বসুমতারি, রচিনী বসুমতারি, মিনু বসুমতারি, রিঠা বসুমতারি, ইউপিপিএলৰ দলত কাম কৰিছিলে যোৱা ইলেকশ্যনৰ সময়ত নিৰ্বাচনৰ সময়ত এইবাৰ তেওঁলোকে আমাৰ লগত থাকি পেলাই কাম কৰিবৰ কাৰণে ইউপিপিএলৰ পৰা আমাৰ দলত যোগদান কৰিছে তেনেকৈ মাজে মাজে যোগদান কৰা আছে কাৰ্যসূচী আৰু আজি অন্য দলৰ পৰাও আহিব লাগিছিলে মই তেওঁলোকক আজি নল'লোঁ আজি এই প্ৰগ্ৰামটো নল'লোঁ আৰু বেলেগ দিনাখন মই কাম বেলেগ দিনাখন মানে এই প্ৰগ্ৰামটো কৰিম আজি অকল আপোনাৰ সমষ্টিৰ নেকি সেইটো মোৰ সমষ্টি হয় অকল মোৰ সমষ্টিৰে কেইজন কৰিলে আজি এনে আইডিয়া এইটো 45 জন বুলি কৈছে 45 জন বুলি কৈছে নিৰ্বাচন সমাগত কেনেকৈ আপুনি কেনেকৈ প্ৰচাৰ চলাই আছে কেনেকৈ ভাবিছে মই এতিয়াও প্ৰচাৰ চলোৱা নাই ৰাইজৰ লগত মই দেখা কৰি আছো তেওঁলোকে আহি আছে তেওঁলোকৰ লগত দেখা কৰি আছো মাজে মাজে গাঁৱত প্ৰগ্ৰাম কৰে তাত মই গৈছো তেনেকৈ প্ৰচাৰ মই কৰা নাই গাঁৱৰ ৰাইজে বিচাৰিলেহে মই তাত যাওঁ এনেকুৱা ধৰণৰ মই কৰি আছো এইবাৰ অংকটো কনেকে অংকটো এইটো আপোনালোকে গম পায় মইতো গম নাপাওঁ হা কাৰবাৰলৈকে এই মিত্ৰতা আমাৰ এতিয়ালৈকে কাৰো লগত মিত্ৰতা হোৱা নাই হোৱাৰ সম্ভাৱনা আছে সেইটো মই কম আৰু মই এইটো নকৰোঁ আমি অকলে খেলিব চেষ্টা কৰিছোঁ যদিও মানে বহুত আমাৰ ওচৰত প্ৰপ'জাল আহিছে প্ৰস্তাৱ আহিছে গতিকে এই গোটেই প্ৰস্তাৱটো আমি নাকচ কৰিব নোৱাৰোঁ কাৰণ আমাকো তেওঁলোকক লাগিব আৰু তেওঁলোকক আমাকো লাগিব পাৰে সেই গতিকে কোনো এটা সংগঠনৰ লগত আমাৰ হ'ব পাৰে